Hello everyone, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত আমি SCRTৰ সোশিয়াল সায়েন্সৰ অতি প্ৰয়োজনীয় কিছু প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ সিলেক্টেড লোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। গতিকে আহকচোন বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ আহক। Who was the first foreigner who invaded India? ভাৰত আক্ৰমণ কৰা প্ৰথম বিদেশী কোন আছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ল এ দাৰিউছ। দাৰিউছে খ্ৰীষ্টপূৰ্ব 518ত ভাৰত আক্ৰমণ কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হেল্ড? প্ৰথম বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ল ডি ৰাজগৃহ। প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল ৰাজগৃহত আৰু চনটো মনত ৰাখিব 400 BC। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ সাতবাহানাছ? নিম্নলিখিত কোনটো সাতবাহনৰ চৰকাৰী ভাষা আছিলে? ইয়াৰ ৰাইট এনচাৰটো হ'ল প্ৰকৃত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য ৰেইন অফ চন্দ্ৰগুপ্তা I started? কোন বছৰত চন্দ্ৰগুপ্ত প্ৰথমৰ ৰাজত্ব আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 319 AD। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হাৰিয়াং ডাইনেষ্টি? হাৰিয়াং বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? হাৰিয়াং বংশৰ প্ৰতিষ্ঠাপক আছিল বিম্বিছাৰ। হু ৱাজ দ্য 23rd জৈন তীৰ্থংকৰ? 23তম জৈন তীৰ্থংকৰ কোন আছিল? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, গতিকে মনত ৰাখিব। 23তম জৈন তীৰ্থংকৰ আছিলে পাৰ্শ্বৱনাথ। ইয়াৰ লগতে মনত ৰাখিব প্ৰথম জৈন তীৰ্থংকৰ আছিলে ঋষভনাথ আৰু মহাবীৰ আছিলে 24th জৈন তীৰ্থংকৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট জৈন কাউন্সিল ৱাজ হেল্ড এট? প্ৰথম জৈন পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ পাটলিপুত্ৰ। The university which became famous in the post-Gupta era was? গুপ্ত যুগৰ পিছত বিখ্যাত হোৱা বিশ্ববিদ্যালয়টো আছিলে নালন্দা ইউনিভাৰ্চিটি। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহক। হোৱেৰ ৱাজ দ্য ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড? দ্বিতীয় বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? দ্বিতীয় বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিলে বৈশালীত, গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব চি। হোৱাট নেম ইজ অশোকা কমনলি ন'ন ইন হিজ ইনস্ক্ৰিপশ্যনছ? অশোকক কি নামেৰে সাধাৰণতে তেওঁৰ শিলালিপিত জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি প্ৰিয়দৰ্শী। নেক্সট কুৱেশ্যন, ইন হোজ ৰেইন ডিড দ্য ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ কাম টু ইণ্ডিয়া? প্ৰথম চীনা ভ্ৰমণকাৰী কাৰ শাসনকালত ভাৰতলৈ আহিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰগুপ্ত II। প্ৰথম চীনা পৰিব্ৰাজক চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত ভাৰতলৈ আহিছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱেৰ দ্য হোলি টেক্সট অফ জৈনিজম? নিম্নলিখিত কোনটো জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ল চি 12 অংগছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ বেদা ইজ ৰিলেটেড টু মেডিচিন? কোন বেদ ঔষধৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি অথৰ্ববেদা। অথৰ্ববেদ ঔষধৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, ৰক শেল্টাৰ্ছ অফ ভীমবেটকা ইজ ইন? ভীমবেটকাৰ ৰক শেল্টাৰসমূহ ক'ত আছে?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি মধ্যপ্ৰদেশত তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ হৰপ্পান সাইট was first discovered কোন হৰপ্পাকালীন স্থানটো প্ৰথমে আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ হৰপ্পা হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল দয়াৰাম সাহনীয়ে আৰু আৱিষ্কাৰ কৰিছিল 1921 চনত এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট কোৱেশ্চন হৰপ্পান civilization is related to হৰপ্পা সভ্যতা কোনটোৰ সৈতে সম্পৰ্কিত The Harappan civilization is related to a Bronze Age. Bronze Age or লগত জড়িত Chanakya was the chief advisor of Chanakya কাৰ মুখ্য উপদেষ্টা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি চন্দ্ৰগুপ্ত Chanakya চন্দ্ৰগুপ্তৰ মুখ্য উপদেষ্টা আছিল মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল Which of the following Harappan towns is divided into 3 parts? নিম্নলিখিত কোনখন হৰপ্পা চহৰক তিনিটা ভাগত বিভক্ত কৰা হৈছে ইয়াৰ ৰাইট এনসাৰ হ'ল ধোলাবিৰা অৰ্থাৎ আমাৰ ডি নম্বৰটো শুদ্ধ With which among the following places the 23rd Jain Tirthankar was associated? নিম্নলিখিত কোন স্থানৰ সৈতে 23তম জৈন তীৰ্থংকৰ জড়িত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি ভাৰাণসী অশোকা কনভাৰ্টেড টু হুইচ ৰিলিজিয়ন আফটাৰ দ্য কলিংগ ৱাৰ কলিংগ যুদ্ধৰ পিছত অশোকে কোন ধৰ্ম গ্ৰহণ কৰিছিল কলিংগ যুদ্ধৰ পিছত অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল Indus Valley civilization people worshipped হিন্দু উপত্যকা সভ্যতাৰ মানুহে কাক পূজা কৰিছিল হিন্দু উপত্যকাৰ সভ্যতাৰ মানুহে পশুপতিক পূজা কৰিছিল গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি Ancient dance teachers of Bharatnatyam were popularly known as ভাৰতনাট্যমৰ নৃত্য শিক্ষকসকলক জনপ্ৰিয়ভাৱে কি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নাট্টুৱানাৰ্ছ ভাৰতনাট্যমৰ নৃত্য শিক্ষকসকলক গুৰুসকলক নাট্টুৱানাৰ্ছ বুলি জনা যায় Who was the greatest ruler of the Chalukya dynasty চালুক্য বংশৰ আটাইতকৈ শ্ৰেষ্ঠ শাসকজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল পুলকেশিন II চালুক্য ৰাজবংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা আছিল পুলকেশিন II Which among the following is the most famous bronze image of Chola period নিম্নলিখিত কোনটো চোল সময়ৰ আটাইতকৈ বিখ্যাত ব্ৰঞ্জৰ ছবি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নটৰাজ আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল Buddhist education was aimed at বৌদ্ধ শিক্ষাৰ লক্ষ্য আছিল to attain knowledge Thank you very much thanks for watching যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব